हेलो गाइस नमस्कार अस्सलामु अलैकुम एंड वेलकम बैक टू माय यूट्यूब चैनल। तो आज মানে কি আমাৰতো যেহেতু ৰমজান মাহ চলি আছে তো ৰমজান মাহত আমি কি কৰোঁ ইফতাৰৰ যোগাৰবিলাক গোটাই মছজিদতে কৰোঁ। তো আজি মানে কি ভ্লগটো সেনেকুৱা হ'ব, ইফতাৰত আমি কি বনাওঁ বা কি খাওঁ তো গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো বলক আৰু এনেও বহুত দেৰি হৈছে তো আৰু বেছি দেৰি নকৰোঁ, যাই কিনে ডাইৰেক্ট আপোনালোকক তাতে লগ পাই আছোঁ। মোৰ আন্দাজটো সিহঁতে বনোৱা আৰম্ভ কৰিছে। তো বলক। আৰু প্ৰথমতে আমি পিঁয়াজটো মানে কি পুৰা মজি যাব দিছোঁ, গৰম তেলৰ ওপৰত দি দিছোঁ আৰু যিমান যি মছলা লাগে গোটেইখিনি দিয়া হৈছে মানে কি দি আছে এতিয়াও। আৰু এজনে লাৰি আছে। তো মই আৰু কি মই ভিডিঅ' বনাব কাৰণে আৰু মই এতিয়া ভিডিঅ' বনাই আছোঁ আৰু এতিয়া জ্বলাও দি আছে। তো গোটেইখিনি মছলা দিয়া হৈ লওক। তো এই কলবিলাক আমাৰ ইফতাৰৰ কাৰণে আৰু লগতে এই দুটা বটল চাওক, এই দুটা বটলত আমি মানে কি নেমু টেঙাত মিক্স কৰি দিম। আৰু লগতে আপোনালোকে এইবিলাক চাওক, এইবিলাক আপেল গোটেইবিলাক ইফতাৰৰ কাৰণে আৰু আমাৰ এইবিলাক, আৰু লগতে তৰমুজো আছে, লগতে আৰু তৰমুজ আছে। ইয়াত দুটা আছে তৰমুজ, আৰু লগতে আপেল আছে, ইয়াতো আছে মানে কি গোটেইখিনি ইউজ নকৰোঁ। আৰু ইয়াতো তৰমুজ আছে, বঢ়িয়া। আৰু আমাৰ এইটো মেইন বস্তু মানে কি চাউলটো ভিজাই থোৱা হৈছে পোলাওৰ কাৰণে। যিহেতু মই আপোনালোকক আগতে দেখুৱালোঁ যে আমাৰ পিঁয়াজবিলাক মানে মজোৱা হৈছিল আৰু মছলা পাতি গোটাই দিয়া হৈছিলে। তো ইয়াতে চাউলটো দি দিছে। তো চাউলটো দি এতিয়া মানে কি মেইন কামটো হৈছে কি লাৰি থাকিব লাগে বোলে। চাউলটো দি কিনে পূৰা লাৰি আছে এতিয়া। তো দেখুৱাইছোঁ ৰ'বা আৰু গোটেইখিনি। তো আমাৰ পোলাওটো প্ৰায় হ'লে বুলিও ক'ব পাৰে, কাৰণ এয়া পানীটো দিয়া আছে লাষ্ট টাইমৰ কাৰণে। পানীটো দিয়াৰ কাৰণটো হ'ল যে চাউলটো সিজিবৰ কাৰণে দিছে, তাৰপিছত এইখিনি পানী শোহ যোৱাৰ লগে লগে এইটো নমাই দিয়া হ'ব। নমাই দিয়াৰ লগে পোলা ৰেডি হৈ যাব আমাৰ। ফল মূল ৰেডি, এই তৰমুজ কাটি কাৰণে থোৱা হৈছে, ইয়াত কল আছে, আৰু এইভাগে চাওঁ এইখন কাঁহীত আছে খেজুৰ আৰু আঙুৰ, আৰু এইভাগে দেখুৱাই আছোঁ। আৰু এইভাগে আছে আমাৰ আপেল। তো এইখিনি হ'লে আৰু আমাৰ, আৰু এইভাগে চৰবত কৰি আছে। তো আপোনালোক বটলকেইটা দেখাইছোঁ, মিক্স কৰিছোঁ অলপ পিছত। আৰু আমি ইফতাৰটো ইয়াতে কৰিম, এইখন বাৰাণ্ডাতে কৰিম। তো এইবিলাক আমাৰ ডাষ্টাৰখানা পাৰ হৈ আছে। তো এইখিনি গোটেইখিনি পাৰি লৈ কেনে ইয়াতে ইফতাৰটো কৰিম। তো আমাৰ ডাষ্টাৰখানা পাৰ হৈ গ'ল, লগতে আমাৰ ডিছবিলাকো মানে পাৰ হৈছে আৰু ফলবিলাক ভগাই আছে। আৰু আমাৰ চৰবতো ৰেডি, 3 বাল্টিং কৰিছোঁ, মানে মানুহ বেছি হয় না মানুহ আমাৰ, সেইকাৰণে। আৰু আমাৰ এইবিলাক ডিছৰ ওপৰত ফলবিলাক দিয়া হৈছে, আৰু চৰবতো এনেকৈ গিলাচত ভগোৱা আৰম্ভ কৰিছে। তো গোটেইবিলাক ডিছতে আমাৰ গোটেইখিনি ফল আৰু কল আপেল আঙুৰ যিমান আছে তৰমুজ, তো আৰু বুটো ভগোৱা হ'ব। তো আমাৰ অলৰেডি মানে হ'লে আৰু ফলবিলাকো ভগোৱা হ'ল। আৰু এইভাগে চাওক আপোনালোকে চৰবতো ভগোৱা আছে, আৰু পোলাও ভগাব, আৰু পোলাওটো হ'লে আৰু আমাৰ। তো পোলাও ভগাই আছে, মই আপোনালোকক ক'লোৱে পোলাও ভগালে আমাৰ মানে কি ইফতাৰৰ যোগাৰখিনি কমপ্লিট হ'ব। আৰু তো এতিয়া আপোনালোকে চাওক সেইভাগৰ পৰা মানে কি পোলাওটো ভগাই কেনে আহি আছে। তো এতিয়া মোৰ ওচৰত আহি পাইছে। তো এইখিনি ভগোৱাৰ পিছত আমাৰ আজান দিয়ালৈকে ৰখিব লাগিব, তাৰপিছত আৰু আমাৰ ইফতাৰটো আমি কৰিম আৰু। তো চাই থাকক আপোনালোকে। তো মোৰ ডিছখনত চাওক, ডিছখনত কল আছে, আপেল আঙুৰ খেজুৰ তৰমুজ বুট পোলাও গোটেইখিনি ৰেডি। আৰু লগতে আপোনালোকে চাওক ৰুটিও আহি গ'ল মোৰ ডিছত, আৰু এইফালে গিলাচতো আছে চৰবত, আৰু স্পেয়াৰ কৰি ইয়াত জগতো ৰাখিছোঁ। আৰু এতিয়া 5:40 হৈছে, আৰু আমাৰ ইফতাৰ আজি 5:48। তো অলপ টাইম ৰখোঁ। তো আমাৰ দোৱাও কৰা হ'ল। আৰু আমাৰ অলৰেডি আজানৰ টাইম হৈছে। তো এতিয়া আজান দিব গৈছে। তো আজানো দিলে, তো এতিয়া আমি ইফতাৰটো কৰোঁ। তো এতিয়া মোৰ ডিছখন মানে কি আধা শেষে কৰিলোঁ, তো আৰু অলপ আছে আৰু বাকী। একদম ডিছ চাফা কৰি দিলে পূৰা। চাওক মোৰ ডিছত আৰু একো নাখাব লগা। আৰু এইফালে চাওক ইহঁতেও পূৰা শেষ কৰি দিলে, ইয়াতেও লাগিয়ে আছে পূৰা আৰু এতিয়া খাৱাত। যিহেতু আপোনালোকে দেখিলে আমাৰ খোৱা লোৱা হ'ল, তো এতিয়া আমি হাত ভৰি ধুই কিনে নামাজখিনি পঢ়িলোঁ। তো এইটোৱে আছিল এটা সৰু চাই ব্লগ মানে কি ইফতাৰত মানে কি আমি কি কৰোঁ, তো গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্টখিনি কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বাই বাই, জয় অসম।